Hey guys, welcome back to my YouTube channel Ridip's Gallery আৰু মোৰ লগত আছে মিন্ময় বিকাশ চৌধুৰী আৰু আজি vlog নাই এটা বস্তু আনবক্সিং কৰিব ওলাইছো সেইটো হৈছে লেন্স কাৰ্ড মানে ইনষ্টাগ্ৰাম ফেসবুক সবতে মানে লেন্স কাৰ্ডৰে এড হেনা লেন্স কাৰ্ড সবে জানে লেন্স কাৰ্ড চশমা এডভাৰটাইজ আই থাকে বহুত এডভাৰটাইজ আই থাকে ইউটিউবতো আই থাকে গতিকে মই লেন্স কাৰ্ডৰ চশমা অৰ্ডাৰ দিছিলো আৰু ভাবিলা আনবক্সিং কৰি দেখাও হা দুখৰ কাহিনী বহুত দুখৰ কাহিনী মানে কাহিনীটো এনেকুৱা কাহিনীটো কৰাৰ আগত একবাৰ আনবক্সিং কৰি দেখাও নহলে বৰ হৈ যাব কাহিনী বাবু তুমি ধৰা কেমেৰা আৰু ভিডিওটো ওৱান টেক একবাৰে যি কেমেৰা কৰছো হে আৰু এডিট কৰাত নাই সো এইযোৰ আজি মই কলেজত গৈছিলো একবাৰ এইযোৰ মই আনবক্সিং হৈছে মানে মই পিন্ধি চাইছো তথাপি এবাৰ দেখাই চাও আৰু হাফ পেণ্টটো যেন নুঠে দোষ নাই এটাতো নাই বেছি আছে নেকি মানে ঘৰ বনাই আছে আমাৰ অলপ প্ৰবলেম হয় ঘৰত আন্ধাৰ সেইকাৰণে বাহিৰত তুমি বেছি হালি দিলে উঠি যাব মই বেছি হেৰি হৈছে ওকে ওচৰত দেখাই দি নেকি ওকে তো তাৰ পৰা খুলি দিয়া না জুম কৰছা নেকি না কৰা সো এই মুছাখন আৰু এই জোৰে চশমাযোৰ ওয়েল লুক গুড টুগেদাৰ ভাল দিছে মৰি আছে ইয়াত চশমাযোৰ লৈছে এইযোৰৰ দাম মানে 500 টকা একযোৰ সেম আছে পিন্ধি দেখাই দিছো বেলেগ মই পিন্ধি দেখাই দিও এইযোৰ পিন্ধি একদম আৰু ঘুম লাগে মানে এইফালে দেখা দিছন এই সাকি ফালে কায়স্থ ভৱন এই ঘৰত কায়স্থ ভৱন লেখা আছে এই জুম এইটো হ'ব কায়স্থ ভৱন লেখা আছে মই কিন্তু দেখা নাপাই ইয়াৰ পৰা কায়স্থ ভৱন কিন্তু এই যে চশমা পিন্ধাৰ লাগে স্পষ্ট প্ৰবচন্য মানে এটা মানুহ 6.6 থাকে পাৱাৰ নরমাল মানুহ 20 থাকে কিবা এটা 6.6 যদি কমি যায় তেতিয়াহ'লে পাৱাৰ যায় গতিকে ষ্টৰিটো এনে আন মানে আগে দামটো কইলো এইযোৰৰ দাম 500 টকা মানে লেন্স কাৰ্ডৰ যেটো ষ্টৰি আগতে মানে বহুত হেৰি আছিল চশমাবিলাকৰ বহুত দাম আছিল না বেলেগ বেলেগ কোম্পানী বহুত দাম লৈছিল কিন্তু আমাৰ ইণ্ডিয়াৰ মানে এই দাদাই দাদাক দেখে দাও আসুন এই দাদাই পিউষ বনসল দাই তাৰ মানে এই দিল্লীৰ মালটো ই কি কৰিছে এই লেন্স কাৰ্ড অলপ কম দামতে দিয়াকে ভাল কোৱালিটি চাইছুন কোৱালিটি বঢ়িয়া কোৱালিটিটো ভাল আৰু মানে গ্লাছ থকা যেন নালগে আৰু এই দাদাই মানে এই বস্তুটো উইলাৰ পিছত প্ৰথম অৱস্থাত কেনে আনছিল একযোৰৰ লগত একযোৰ ফ্ৰী আছিল বৰ্তমান একযোৰৰ লগত একযোৰ ফ্ৰী নাই মানে চশমা যদি 10000 টকা তেতিয়াহ'লে 500 টকা একযোৰ এটা 500 টকা দিলে মানে আৰু একযোৰ ফ্ৰী পায় তই বুজি পাইছা না এতিয়া কথাটো হ'ল এই ফ্ৰেমটোৰ দাম এই যেটো ফ্ৰেম বঢ়িয়া আৰু কমফৰ্টেবল একদম পাতল মই যদি বেলেগ দোকানত গ'লো হয় তুমি 100 চশমা চাব পাৰলো হয় তাৰে যিকোনো একযোৰ সিলেক্ট কৰিব পাৰলো সিলেক্ট কৰিব লাগিল হয় কিন্তু লেন্স কাৰ্ডত মানে মই যোৱাৰ লগে লগে 5000 আৰু শোৰুমটো 2000 মান আছে কিন্তু এপত লেন্স কাৰ্ডৰ এপ যেটো আছে মোবাইলত চাই নিজে সিলেক্ট কৰিব পাৰে নিজৰ ফ্ৰেমটো আৰু তাতে 5000 প্লাস মানে চশমা নিজে সিলেক্ট কৰি ল'ব পাৰে গতিকে নিজৰ তো একযোৰ হ'বই 5000 একযোৰ তো হ'বই ভাল লাগবই তো মোৰ এনেকুৱা যোনযোৰ ভাল লাগিল সেইযোৰ ইয়াতে আছে সেইযোৰ মই আনবক্সিং কৰিম কিন্তু এইযোৰ মোৰ তাতে খোলা গ'ল এইযোৰ ফ্ৰীযোৰ এই ফ্ৰেমটোৰ দাম 3000 টকা মানে তাৰ পিছত এই যিখন গ্লাছ এই গ্লাছখনত তাৰ মানে 1000 টকা তাতে মোৰ ব্লু ৰেজ মানে মোবাইল কম্পিউটাৰ চালে আমাৰ যেটো নীলা পোহৰ আহে সেই পোহৰে মানে চকুটো বেয়া কৰে তো পাৱাৰটো কমাই সেই ব্লু ৰেজ কাটা বস্তুটো গ্লাছত দি দিছে তেতিয়া এবাৰ মোবাইল বেছিকৈ চালে মোৰ প্ৰব্লেম নাই এডিট ভিডিঅ' কৰিলে প্ৰব্লেম নাই প্লাছ মোৰ পাৱাৰটো মতে পাৱাৰ আৰু কিমান বেছি পাৱাৰটো নাই পাৱাৰটো আৰু ইমান পাৱাৰ গৈছে পাৱাৰ এইখন মানে লেন্স কাৰ্ড এপটোত চাব পাৰিব দেখছে না ৰাইট সাইডৰ চকুত মোৰ -6/6 তো দূৰৰ কথা মাইনাছত লাগি গৈছে -2.50 আৰু লেফটত গৈছে 2 আৰু ডিসটেন্সটো হিচাপত মোৰ 30 এটো মিটাৰ হ'ব চাগে ন মিটাৰতে আৰু 31 মিটাৰ মানে তাৰ দূৰৰ কথা চিন নাপাও মানে কিফালে আমাৰ ঘৰৰ ইফালে যদি খুন্দা থাকে মই মানটো পজিশন চাই গম পাও মানে ব্লাৰ হৈ মই দেখা নাপাও বহুত গৈছে মানে বহুত গৈছে তোমাৰ বহুত গৈছে এটা এই ফ্ৰেমটোৰ দাম 3000 হিখনত 1000 টকা 4000 টকা আৰু প্লাস এই যিখন গ্লাছ ইয়াতে মানে এটা বস্তু আছে হেতুৰ দাম 3500 টকা মানে যদি মই এনেকে থাকো না পিন্ধি যাও ৰ'দত তেতিয়া মানে অটোমেটিকলি গ্লাছখনত মানে এই সানগ্লাস হৈ যাব সানগ্লাছৰ যেটো সিস্টেম বেলেগ দেখাব আৰু এই চাই আছো এই মাত্ৰ যদি মই মানে ভিতৰত যাও মোবাইলটো বহুত ডাঙৰ লাগিছে মই যদি মই ভিতৰত যাও অটোমেটিকলি চেঞ্জ হৈ যায় আৰু বস্তুটো হেতুৰ দাম 3500 টকা গোটেই মিলি চশমাযোৰৰ দাম 8000 টকা এতে 4500 টকা মানে 3000 টকা প্লাস 1000 টকা গ্লাছ প্লাস 500 টকাৰ একযোৰ ফ্ৰী মানে দুইযোৰ হৈ গ'ল 4500 প্লাস 3500 টকা 8000 টকা কিন্তু মই ইমান ধনী মানুহ নহয় মই সেই 3500 টো বাদ দিলে মই 4500 লৈছো সো এই যে চশমা চাইলক বঢ়িয়াৰে ঘৰত টেবুল চেবুলত পাৰিও মই আনবক্সিং কৰিব পাৰিলো কিন্তু মই লাজ লাগে ঘৰত ভিডিঅ' কৰিব কথাটো হ'ল এইটো আৰু এই লেন্স কাৰ্ডৰ এইকাৰণে মোৰ বস্তুটো ভাল লাগিল
টাইম বাই টাইম যিটো টাইমত দিছে তেওঁলোকে আহি গৈছে। মই গুৱাহাটী লেন্সকাৰ্টত গৈছিলোঁ বেলতলাত, তাতে মানে বনাওঁতে টাইম লাগেতো চশমাযোৰ, সেইকাৰণে কুৰিয়াৰ পঠাই দিছে। আৰু কুৰিয়াৰ এইটো উত্তৰ প্ৰদেশ চাগে, তাতে লিখা আছিল, তাৰ পৰা আহিছে। এতিয়া মই এইযোৰ আনইনষ্টল নহয়, আনবক্সিং কৰিম প্ৰভুক চিন্তি। এইযোৰ মোৰ একদম ফেভাৰেট। এইযোৰ মই চাই আছিলোঁ, কি বা আহিছে গম পোৱা নাই, এতিয়ালৈকে খোলা নাই। ফোন নম্বৰটো নেটকা কৰি এড্ৰেছটো দেখাই দিওঁ। ঠিক আছে, মোৰ ঘৰৰ এড্ৰেছ গোটেইটো। এতিয়া কথা হ'ল, মোৰ পাহাৰটো কেনেকৈ গ'ল? পাহাৰটো হৈছে মোৰ চাউথৰ চিনেমা। মই চাউথৰ চব এক্টৰক ভাল পাওঁ, তাৰ ভিতৰত মহেশ বাবু প্ৰিয়। এতিয়া মানে কি হ'ল, যেতিয়া আমাৰ মেট্ৰিকৰ পিছতে লেপটপটো আহিল, এই লেপটপ যিদে বহুত চিনেমা চালোঁ, লেপটপৰ ফাইল ফুল, মানে চিনেমা। গাঁৱত এনেকুৱা বহুত চলি আছে, মোৰ তাত চিনেমা বিচাৰি আহে। তেতিয়া জিঅ' চিম আছিল, ধুনীয়া চিনেমা ডাউনলোড দিয়ে, এতিয়াও বহুত চিনেমা আছে। এতিয়া চাউথৰ চিনেমা কিবা দিলে ফাৰ্ষ্ট কিজানি মই এনেকৈ আমাৰ গেমটোৱে চাওঁ, তাৰপৰা গাঁৱত বিলাওঁ। চ' চিনেমা চাই মোবাইল আহিল, চাই মানে চকু আৰু লাইট য'ত নাই তাতে মোবাইল চাই লাভ নাই। এতিয়া লাইট আছে, এতিয়া কথা নাই। ৰাতি আন্ধাৰত চালে মানে প্ৰব্লেম হয়। এখন চিনেমা এতিয়া চালোঁ, আধা ঘণ্টা হৈ গ'ল, সেইখন তোমাৰ বাগাত দিও চোৱা যায়, কথাতে সেনেহেন। গতিকে এতিয়া মই এইযোৰ আনবক্সিং কৰিম, তাত ভিডিঅ'টো বহুত দীঘল নকৰোঁ। এতিয়া ডক্টৰে কৈছে 6 মাহমান পিন্ধিব লাগিব। মই 6 মাহ পিন্ধিব লাগিলে আহি যাব পাৱাৰটো। কিন্তু মোৰ লগৰ আৰু যোনবিলাকে শংকৰদেৱত আগৰ পৰাই ক্লাছ 2-3 পৰা চশমা পিন্ধে, সিহঁতক মই কওঁতে সিহঁতে আৰু কৈছে এই বিশ্বাসটো ডক্টৰে আমাকো দিছিল, কিন্তু আজি 8-10 বছৰে পিন্ধিয়ে আছোঁ। গতিকে এইযোৰে মোৰ সেই চিলেকশ্যন, যিযোৰ মই চাইছিলোঁ। আপোনালোকৰ বা কেনে লাগে মই গম নাপাওঁ। ছেম হ'ব, ছেম কেছ হ'ব চাগে। বাহিৰৰ তাপ ইমান টান হৈ আছে। এইযোৰ কেমেৰাটো মিলাব লাগিব, কেমেৰা আৰু ওপৰত ঠিক আছে। এইযোৰ লেন্সকাৰ্ট লেখা আছে, বাক্সাটো মোৰ ভাল লাগছে। অলপ ওপৰত লো আৰু ওপৰত হ'ব একে আৰু এখন কাপোৰ আছে 0.5 ঠিক আছে না। কালাৰ এইটো নীলা বুলি কৈছিলোঁ, কালাৰ এইটোৱে। মই এইটো পাতলা কালাৰটো, এইটো পাতলা নেকি? কেনে লাগিব? এইটো লাইট একদম নেকি? ভাল লাগছে না? বগা টাইপ হ'ব অলপ, ভাল নালাগিব নেকি? হোৱাইট টাইপ ভালে লাগছে, ঠিক আছে। হোৱাইট টাইপ অলপ। এতিয়া মই যদি এইযোৰ চশমা পিন্ধি মই চকত যাওঁ, ক'ৰবাত যাওঁ, টেনশ্যন নাই। সমাজৰ চকুত মই এটা লেবেল, মস্ত লেবেল। সি গাঁৱত এনেকৈ ঘূৰি থাকে। কিন্তু বাপা আৰে মোৰ অন্তৰত মই অন্ধ। আপোনালোকে ক'ৰবাত যদি মোক এনেকৈ দেখে গম পাব মই অন্ধ, মই মানে লেবেল মাষ্টৰ নহয়। এই বস্তুটো এখন গাছডাল আপোনালোকে চাওক, আমি কওঁতে গাছ কওঁ, লেখাওঁতে গছ। এইবাৰ চাবচোন চশমাযোৰ দেখি নাই, এটা জুম, বাপৰে মানে মোৰ ইমানে পাৱাৰ গেছি, চব বস্তু মানে ওচৰত আহি গৈছে। কাৰ্যটো ভগৱানটো মই ইয়াৰ পৰা দেখা পাই আছোঁ, মোৰ বহুত ভাল লাগে। আৰু এটা কথা, ভিডিঅ'টো আৰু বহুত দীঘল নকৰোঁ, বৰ হৈ যাব। এই চশমাটো চবকে লাগে, মানে পাৱাৰক লৈ নহয়। MBC ইয়াৰ MBC মৃন্ময় বিকাশ চৌধুৰী, যোনে বেছি মোবাইল চাই, কম্পিউটাৰ চাই, আজিকালি মানে এনেকুৱা লাগে। এতিয়া এইযোৰ চশমা আৰু লেন্সকাৰ্ট মানে কোম্পানীটো ইমানেই উঠি গ'ল পিছত, মানে এই বস্তুটোতে তাৰমানে দামবিলাক বাঢ়ি দিলাক। এইটো আৰু বিজনেছৰ হেৰি। এইযোৰ চশমা মই যদি ৰামদেৰ হোটেলত গ'লৈ 120 টকা দাম ক'লা হয়, মই 80 টকামান দি আনিলোঁ হয়। কিন্তু মোৰ আফচোচ নাই, মই বিচৰা যোৰে পাইছোঁ। আৰু গ্লাছ চাছ ধুনীয়া, আৰু ভাল লাগছে না বাৰু ভাই? চশমা বনাল জিলা ডাক্তৰে। এই মাত্ৰ আহি পেলা, এই দিনকাল চলছি আৰু পিন্ধিছা কিন্তু পিন্ধিছা মাথা এটা ঘূৰি যাব পাৰে। পিন্ধিছা নহ'লে আমাৰ এই ব্লাৰ হৈ যাব। একবাৰ চাওঁ অলপ হেৰি চাওঁ মানে কেম্বা লাগে না, পাৱাৰটো বেলেগ। তোৰ বহুত গেছি না? তোৰ বহুত গেছি কাৰণে মই তাৰমানে এডজাষ্ট হৈছোঁ। মই অলপ বেয়া লাগে। এতিয়া কথাটো হ'ল, আপোনালোকে একযোৰ কিনিব পাৰে অনলি ব্লু ৰেজ কাটাৰ কাৰণে। এইযোৰ 3000 ল'ব নালাগে বাৰু, কম দামী ল'ব। কিন্তু ব্লু ৰেজটো আমাৰ মোবাইল চবাইল চলাৰ কাৰণে চকুৰ পাৱাৰটো যায়, সেইকাৰণে মানে এইযোৰ ল'লি মানে ভাল। আৰু পলি নাভাঙে, সেইটো টেষ্ট কৰিব মোৰ মানে সাহস নাই। তথাপি আৰু মই সাহস নাই, মানে ঘৰত ফিৰাব মোক। ঘৰৰ পৰা কৈছে 4,500 টকা দি 6 মাহৰ কাৰণে ল'ৰাছে 1200 মান দিলে ভাল আছিল। কিন্তু 12 টকাৰ মই সেইকাৰণে পিন্ধি মই চকে মানে যাব মোৰ ভাল নালাগিলে। মানে মাষ্টৰ লাগিলে, প্ৰাইভেট স্কুল চৰকাৰী মাষ্টৰ লাগিলে। কথা নাই আৰু। চ' এইটোৱে আছিল ভিডিঅ', আৰু বৰ বহুত নাই। ওৱান টেক একবাৰ কেমেৰা কৰিছোঁ, একবাৰতে অফ কৰিম আৰু অফ কৰিবি ৰ। চ' এই আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ পৰা যদি ৰাস্তাই ঘাটে মোক দেখে, মই কিন্তু লেবেল দিয়া নাই, আচলতে মই অন্ধ। আৰু ব্লু ৰেজ কাটাযোৰ যদি লৈ ল'ব পাৰে, অনলি নীলা 72 টকাত পাব। বাকী 0 মানে পাৱাৰ 0, চবে পিন্ধিব পাৰে সেইযোৰ 0 পাৱাৰী। গ্লাছ দুখন বহুত ভাল লাগিছে, বহুত চাফা।
ভাল লাগছে না বঢ়িয়া খালি ফটো চটো উঠি ইনষ্টাগ্ৰামত দিব লাগিব তো ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ চবে ভালে কুশলে থাকক আৰু কিবা ক'বা দোষ মানে ওৱান টেকত 10 মিনিট হৈ গ'ল ভিডিঅ'টো 10 মিনিট যিসকলে চাইছে অন্তৰৰ পৰা ধন্যবাদ দেই থেংক ইউ লাভ ফ্ৰম মাই হাৰ্ট যদি ইচ্ছা কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি ইচ্ছা নকৰে এইটো চেনেল নকৰিলেও কথা নাই এছামিজ অফ ফিল্মটো কৰি দিব বাই বাই তলত এছামিজ অফ ফিল্মৰ লিংক দি দিম